নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰ ভাৰতীয় যি নতুন আইন ব্যৱস্থা হৈছে, এই নতুন আইন ব্যৱস্থাৰ অন্তৰ্গত ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 304ত উল্লেখ আছে স্নেটচিঙৰ অপৰাধৰ কথা। আজি আলোচনা কৰোঁ স্নেটচিং অপৰাধটো কি হয় আৰু এই অপৰাধ কৰিলে পানিছমেণ্ট কি হ'ব পাৰে। আমি সঘনাই দেখি থাকোঁ হঠাৎ দুজন মানুহ বাইকেৰে আহি পেলাই কোনো মহিলাৰ ডিঙিত পিন্ধি থকা সোণৰ চেইনডাল কাঢ়ি লৈ গ'ল, কাৰোবাৰ মোবাইল ফোনটো কাঢ়ি লৈ গ'ল, কাৰোবাৰ মানি বেগখন কাঢ়ি লৈ গ'ল। স্নেটচিঙৰ অপৰাধটো হৈছে যদি কোনোবাই ছাডেনলি আহি পেলাই হঠাৎ আহি পেলাই ফ'ৰ্চ ইউজ কৰি পেলাই আপোনাৰ মুভেবল প্ৰপাৰ্টিটো কাঢ়ি লৈ যায়, তেতিয়াহ'লে এইটো স্নেটচিঙৰ অপৰাধ বুলি গণ্য কৰা হয়। আৰু এই অপৰাধ যদি প্ৰুভ হয় তেতিয়াহ'লে 3 ইয়াৰ্ছলৈকে জেল হ'ব পাৰে আৰু ফাইনো হ'ব পাৰে। আমাৰ যি আগৰ আইন ব্যৱস্থা আছিলে তাত স্নেটচিঙৰ অপৰাধৰ কোনো স্পেচিফিক ছেকশ্যন নাছিলে। এই ধৰণৰ অপৰাধ কৰিলে কেতিয়াবা চুৰি কেছৰ ছেকশ্যন, কেতিয়াবা ডকাইতি কেছৰ ছেকশ্যনবিলাক লগাই দিয়া হৈছিলে। কিন্তু বৰ্তমান যি নতুন আইন ব্যৱস্থাৰ অন্তৰ্গত ভাৰতীয় ন্যায় সংহিতাত 304 ছেকশ্যনটো স্পেচিফিকেলি এই স্নেটচিঙৰ অপৰাধৰ বাবে দিয়া হৈছে। যদি আপোনালোকে নিজাববীয়াকৈ এইখিনি জানে, তেতিয়াহ'লে আপোনালোকৰ যদি কাৰোবাৰ সৈতে এই ধৰণৰ স্নেটচিঙৰ অপৰাধৰ ঘটনা সংঘটিত হয়, তেতিয়াহ'লে থানাত যেতিয়া আপোনালোকে এজাহাৰ দিব, আপোনালোকে নিজেই ক'ব পাৰিব যে এইটো স্নেটচিঙৰ অপৰাধ হয় আৰু ছেকশ্যন 304 হয় ভাৰতীয় ন্যায় সংহিতাৰ। গতিকে এই ধৰণৰ কথাবিলাক প্ৰত্যেকেই জনাটো অত্যন্ত প্ৰয়োজনীয়। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যদি কাৰোবাৰ কিবা জানিব লগা থাকে, মই চেষ্টা কৰিম ভিডিঅ' উপস্থাপন কৰাৰ বাবে। মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব, কাৰণ এইবিলাক কথা প্ৰত্যেকেই জনাটো অত্যন্ত প্ৰয়োজনীয়। আজিলৈ এইখিনিয়ে, আকৌ আহিম নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত। সকলোৱে সাৱধানে থাকক, সুৰক্ষিত থাকক। ধন্যবাদ।